নমস্কাৰ। সমগ্ৰ অসমবাসীক কন্দুৱাই জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনদেৱে পৰলোকলৈ গতি কৰে। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাতৃপ্ৰতিম বন্ধু ধৰ্মকান্ত নাথ ডাঙৰীয়াই যুগুতাই উলিওৱা এটি কবিতা মই মন বৰাই আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম কাব্যঋষি নীলমণি ফুকন। হে মহান, আপোনালৈ শত সশ্ৰদ্ধ প্ৰণাম। জিৰণিৰ বাবে গতি কৰিলে নেকি অজান দেশলৈ? পুণ্যতাক হৃদয়ত স্থান দি অসমীয়া সাহিত্য জগতত চানেকি পেলাই অবিৰাম গতিত যি উপহাৰ দি গুচি গ'ল, আজি মৰ্মাহত হৈছে আপোনাৰেই গুণগ্ৰাহীসকল। মৃত্যুৰ কোলাত বহি সাহিত্যৰ জগতত আজি অপূৰণীয় ক্ষতি। জ্ঞানপীঠ বিজয়ী আপুনিয়েই আছিল তৃতীয়জন ব্যক্তি। লুইতৰ দুয়োপাৰ আজি শোকাকুল, যুগস্ৰষ্টা আজি নিয়তিৰ কোলাত। আমিনো আপোনাক কি দিম? আজিৰ দিনটোতে জনাইছোঁ অশ্ৰু অঞ্জলি। য'তেই থাকে আপুনি, আপোনাৰ আত্মাই পাওক চিৰ প্ৰশান্তি, চিৰ প্ৰশান্তি, চিৰ প্ৰশান্তি। ধন্যবাদ।